হাই গাইজ, আজি আমি কথা পাতিম। আপোনালোকে থাম্বনেইলখন দেখা পাইছে, লোকেল কুকুৰাৰ ওপৰত আমি কথা পাতিম যে 100 লোকেল কুকুৰা পুহিলে আমাৰ কিমান পইচা খৰচা হয় বা কিমান আমাৰ লাভ হ'ব, তাৰ ওপৰত আমি কথা পাতিম। লাভ লছৰ কথা পতাৰ আগতে মই আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকে সঁচাকৈ লোকেল মুৰ্গীৰ ফাৰ্ম কৰিম বুলি ভাবিছে, তে পোৱালিটো আপোনালোকে নিজৰ ঘৰতে জগোৱাৰ ব্যৱস্থা বা নিজে ইনকুবেটাৰৰ ব্যৱস্থা কৰি পেলাই পোৱালিটো ঘৰতে তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিব। বেপাৰীৰ পৰা পোৱালি ল'লে কি হয়, বেপাৰীয়ে সৰহসংখ্যক বেপাৰীয়ে আপোনাৰ বাংলাদেশী মুৰ্গী বা সোণালী মুৰ্গী দি পঠায়। আপোনাক ক'ব লোকেল কুকুৰাৰ পোৱালি আপুনি পুহি 6 মাহ পুহিলেও সেই কুকুৰাটো 1 কেজি হোৱাৰ চান্স নাথাকে। মই নিজে ভুক্তভোগী, বহুত দানা খায়। আৰু আমাৰ থলুৱা যোনটো লোকেল কুকুৰা, সেইটো আপুনি 2 মাহ পুহিলে 700 গ্ৰামৰ পৰা 800 গ্ৰাম আপুনি কৰিব পাৰিব, যদি ভালকৈ আপুনি কমাৰ্চিয়েল ফিড বা আমাৰ থলুৱা ধানৰ ভুচি, ধানৰ কুৰাটো যোনটো আপোনাৰ আকৌ আমাৰ ভাত, সেইখিনি দি পেলাই যদি আপুনি কৰে, তথাপিতো 2 মাহত আপুনি 800-700 গ্ৰাম এটা ওজন লাভ কৰিব পাৰিব। তাৰ ওপৰত আজি কথা পাতিম আমি। 100 থলুৱা লোকেল কুকুৰা পুহিম বুলি ক'লে আপোনাৰ খৰচাৰ কথা ক'লে 12,000 বা 14,000 টকাৰ ভিতৰত 100 থলুৱা লোকেল কুকুৰা আপোনাৰ ধুনীয়াকৈ ডাঙৰ হৈ যাব। বিক্ৰী কৰিব পাৰিব আপুনি 22,000 বা 23,000 টকাৰ ভিতৰত। আপোনাৰ 7,000 বা 8,000 টকা এটা লাভৰ ঘৰত থাকিব। এনেকৈ আপুনি সম্পূৰ্ণ থলুৱাভাৱে ঘৰুৱাভাৱে আপুনি লোকেল কুকুৰাৰ ফাৰ্ম কৰি পেলাই আপুনি লাভৱান্বিত হ'ব পাৰিব। বা বেপাৰীৰ পৰা আনি পেলাই আপুনি কৰিব পাৰিব, কিন্তু আপোনাৰ বিশ্বাসী বা চিনাকি তেনেকুৱা যদি বেপাৰী থাকে, তাৰ পৰা আপুনি আনি পেলাই লোকেল কুকুৰাৰ ফাৰ্ম কৰিব পাৰে। তাৰ ওপৰত আমি আজি এইটো কথাই আছিলে, কাৰণ মই নিজে বহুত টকাৰ লছৰ সন্মুখীন হৈছোঁ। তাৰ বাবে আপোনালোককো কৈছোঁ যে এনে এটা ভুল নকৰিব। যিকোনো বেপাৰীৰ পৰা আপোনালোকে পোৱালি পাইছে, লৈ আহিছে, তাৰপিছত আপোনালোকে আনি পেলাই পোহাৰ পিছত গম পাব যে সেই বেপাৰীজনে আপোনালোকক সম্পূৰ্ণ সোণালী মুৰ্গী দিলে। কাৰণ তেওঁলোকে লোকেল কুকুৰাৰ কণীটো পাবলৈ টান, তাৰ বাবে আপুনি 500 পোৱালি অৰ্ডাৰ দিলে 500ই লোকেল বুলি ক'ব, বা তেওঁলোকে সেই লোকেল কুকুৰাৰ পোৱালি নিদিয়ে। সোণালী কুকুৰাৰ পোৱালিয়ে সৰহসংখ্যক বেপাৰীয়ে দিয়ে। পইচাও দিলে, বেপাৰীও গুচি গ'ল। তাৰপিছত আপুনি যেতিয়া কুকুৰাখিনি পুহিব, সেই কুকুৰাখিনি ডাঙৰ হৈ পেলাই কেতিয়াও আপোনাৰ ফাৰ্মত আপুনি লাভৱান্বিত হ'ব নোৱাৰে। তাৰ গতিকে মই আপোনালোকক ফাৰ্মাৰ বন্ধুসকলক জনাই দিব বিচাৰোঁ যে আপোনালোকে যদি লোকেল কুকুৰা ফাৰ্ম কৰিম বুলি ভাবিছে, সম্পূৰ্ণ থলুৱাভাৱে ঘৰতে পোৱালি জগাই ইনকুবেটাৰ মেচিন বা উমনিত বহায়ো আপুনি কৰিব পাৰে। তেনেকৈ কৰিলে আপোনালোকে লাভৱান্বিত হ'ব। আৰু আজিৰ ভিডিঅ'টো অকণমান লম্বা হ'ল, কিন্তু আপোনালোকক কথাখিনি বুজাই দিব পাই মই নিজেই সুখী হৈছোঁ যে মই যিখিনি টকা লছ খাইছোঁ, আপোনালোকে যাতে সেইখিনি টকা লছৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে মই আপোনালোকক জনাই দিলোঁ। ধন্যবাদ। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, যদি এই ভিডিঅ'টো কোনোবা তেনেকুৱা পোৱালি বেপাৰীয়েও চাই আছে, তেওঁলোককো মই এটা কথাই ক'ব বিচাৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে, যে আমাৰ এটা ফাৰ্মাৰৰ বহুত কষ্ট হয়। আমি 2 মাহ 3 মাহ যেতিয়া মুৰ্গীখিনি পোহপালন দিওঁ, বৰষুণ ৰ'দ বহুত কষ্টৰ আমি সন্মুখীন হ'ব লগা হয়। যেনেকৈ মানুহক ঠগ দিব নালাগে। যদি আপুনি পোৱালি দিব নোৱাৰে, তেতিয়াহ'লে পোৱালি নাই বুলি ক'ব লাগে, কিন্তু লোকেল বুলি সোণালী দিব নালাগে। আমাৰ ফাৰ্মাৰবিলাকৰ বহুত কষ্ট হয়, তাৰ বাবে মই আজি ভিডিঅ'টো বনালোঁ। আপোনালোকেও চলক, আমিও চলোঁ, কাৰো অসুবিধা হ'ব নালাগে আৰু ঠগ দিব নালাগে। এনেকুৱা মানে ফাৰ্মাৰ কিছুমানে বহুত কষ্টৰ সন্মুখীন হ'ব লাগে। ৰাতি বৰষুণ আহে, বৰষুণতো ফাৰ্মখন চাব লাগে। ইমান কষ্টৰ মাজত যদি লাষ্টত গৈ একো লাভৰ মুখামুখি হ'ব নাযায়, এজন মানুহৰ বহুত কষ্ট হয়। তাৰ বাবে আপোনালোককো জনাই দিলোঁ। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। সকলো ফাৰ্মাৰ বন্ধুলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।